রিজাইন হওয়া নাই হয় না। রিজাইন দিলে আপনি কেন একো নাই মন গৈছে না ইলেকশ্যন খেলবা সেইকাৰণে বোলে অলপ খেলি চাওঁ কি হয় মানে বহুত দিনৰ পৰাই মানে MLA হোৱাৰ খুব চখ সুবিধাও পোৱা নাযায় এইবাৰ অলপ সুবিধাটো পালোঁতো কিন্তু পাৰ্টিৰ পৰাতো নিদিয়ে না সেইকাৰণে ৰিজাইন দিব লগা হ'ল ৰিজাইন দিলোঁ এইটো ইণ্ডিপেণ্ডেঞ্চ কৰিম চাওঁ ৰাইজে যদি আশীৰ্বাদ কৰে তো নিশ্চয় হৈ যাব ৰাইজৰ অলপ বেলেগ ফালে কৰা ধৰণৰ কৰাৰ ইচ্ছা আৰু এইবাৰ আশাটো মই 100% কৰিছোঁ 100% মোৰ আশা আছে মই জিকিম কিদৰে যেহেতু BPF আৰু BJP একত্ৰিতভাৱে অৰুপ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইতিমধ্যে কৰিব পাৰে আশাটো চবৰে থাকে না বেলেগ বেলেগ নিজা নিজা অংক থাকে না আইডিয়াও থাকে মোৰো নিশ্চয় তেনেকুৱা কিবা এটা পৰিকল্পনা আছে আপুনি ভৱিষ্যতত আপুনি জিকি গ'লে আপুনি কোন দলত সেইটো এতিয়াও ক'ব পৰা অৱস্থাত নাই আগত জিকি যাব দিয়কচোন মাৰ্জিন কিমান থাকিব পাৰে আপুনি কেনেকৈ ক'ব আগত নমিনেশ্যন ফাইল হওক স্ক্ৰুটিনি হৈ যাওক উইড্ৰল হৈ যাওক তাৰপিছতহে কিমান কেণ্ডিডেট থাকে কোন থাকে তাৰপিছতহে এইবিলাক কথা ক'ব পৰা যাব আপুনি কি কাৰণে ৰুলিং পাৰ্টিৰ পৰা ৰিজাইন দিব লগা হ'ল এই মই অলপ আগতে ক'লোঁ নহয় কথাটো যে আমাৰ ৰুলিং পাৰ্টি BPF যিহেতু NDAৰ লগত এলাইজ কৰিছে গতিকে সেইফালৰ পৰাতো আৰু কোনোৱে ইলেকশ্যন খেলাটো সম্ভৱ নহয় আৰু মোৰ অলপ ইচ্ছা যে সৰুৰ পৰাই তাৰমানে ইচ্ছা একবাৰ বিধায়ক হৈ অলপ ৰাইজৰ সেৱা কৰাৰ ইচ্ছা তাৰমানে মোৰ গতিকে আৰু খেলিছোঁ দুই একবাৰ কিন্তু কিবা কাৰণত হ'ব পৰা নাই এইবাৰ ভাবিলোঁ অলপ সুযোগটো আহে নেকি ৰাইজে যদি অলপ মৰম কৰে তেতিয়াহ'লে কিজানি হৈ যাব পৰা যায় যাৰ কাৰণে এতিয়া BPFত থাকিলেতো মই এইটো কাম কৰিব নোৱাৰিম সেইকাৰণে ৰিজাইনটো দিছোঁ